হে গাইজ সকলোকে স্বাগতম জনাইছোঁ মানে মই এটা আজি বস্তু আনিছোঁ অলপমান ইম্পৰ্টেণ্ট যদিও ইমান হাতত টকা পইচা নাই কিবাকে মানে মিলাই আনিছোঁ কি আনিছোঁ হয়তো খামবেলত দেখি বুজি পাইছে এইটো ফ্লিপকাৰ্টৰ পৰা পুৰা একদম মাংগাই আনিছোঁ একদম পুৰা চ' মানে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক এইটো কি আছে ভিতৰত এতিয়া মানে খুলজা সিম 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 এইটো মানে স্যামসাঙৰ স্যামসাং পাৱাৰ বেংক স্পেচিয়েলি একচুৱেলি যাৰ মানে ঘৰত ইনভাৰ্টাৰ নাথাকে তাক মানে পাৱাৰ বেংকটো খুবেই দৰকাৰ যিহেতু মানে মই ইউটিউবত অলপমান ভিডিঅ' মানে বনাব ষ্টাৰ্ট কৰিছোঁ সেইকাৰণে যিহেতু আমাৰ ইনভাৰ্টাৰ লোৱা নাই বৰ্তমানলৈকে ইমান পইচা পাতিও নাই চ' সেইকাৰণে এই পাৱাৰ বেংকটো খুব ইম্পৰ্টেণ্ট চ' সেইকাৰণে ভাবিলোঁ মানে অলপমান আনবক্সিং কৰি দেখাই দিওঁ পাৱাৰ বেংকটো কেনেকুৱা কিমান কি আছে আপুনি ল'ব লাগে নে নালাগে প্ৰথম কথা এইটো মই আজি 4 দিনমান ব্যৱহাৰ কৰিলোঁ কোনো বস্তু মই ব্যৱহাৰ নকৰাকৈ নিজে আপোনালোকক ছাজেষ্ট নকৰোঁ প্ৰথমতে মই ব্যৱহাৰ কৰিলোঁ তো চাব এইটো মানে মই 4 দিনমান ব্যৱহাৰ কৰিলোঁ আৰু মানে ধুনীয়াকৈ পেকেটত মানে সোমাই থৈ আৰু মানে আনবক্সিং কৰিছোঁ সেইটো একচুৱেলি আনবক্সিং আগতে হৈ গৈছে তথাপিও আপোনালোকক দেখালোঁ মানে চ' এইটো হ'ল স্যামসাঙৰ 10,000 mAhৰ বেটাৰী পাৱাৰ বেংক এইটোত লৈছে এনে 1,999 টকা মানে 2,001 টকাটো চ' এইটো আৰু কিবা এটা বিজনেছ মাইণ্ড আছে আৰু চ' এইটো 2,000 টকা পৰে আৰু এই 2,000ৰ ভিতৰত স্যামসাঙৰ 10,000 মানে mAh বেটাৰী পায় এইটো মানে মই আপোনালোকক কিনিব ছাজেষ্ট কৰিম কিয় জানানে মই খুবেই সুখী এইটো পাৱাৰ বেংকক লৈ মই দেখাই দিছোঁ বাৰু খুলি কিনে চ' চাব এতিয়া মানে ইয়াতে কি কি পাব জানানে চাওক এইটো হ'ল পাৱাৰ বেংক দিছ ইজ দ্য পাৱাৰ বেংক ৰ'ব আপোনালোকক মই অলপ ইংৰাজী ইমান নাজানো কিন্তু দেই আমাৰ একোৱেই নাজানো কিন্তু অলপমান বেয়া নাপাব আৰু এইটো স্যামসাঙৰ পাৱাৰ বেংক এইটো লাৰি মানে কিবা এটা প্ৰিমিয়ামনেছ ফিল হয় প্ৰিমিয়াম আৰু যেন প্ৰিমিয়াম কিবা এটা যেন বহুত কিবা মানে এপলৰে বস্তু আনিছে আৰু চ' সেইটোৱে আৰু ধুনীয়া লাগে এইটো চাওক এনেকৈ আছে এইটো যে দেখিছে এই দুটা মানে কি জানানে মই কৈ আছোঁ ৰ'ব ইয়াতে দিছে বস্তুটো ইয়াতে দিছে ৰ'ব মই খুলি দিওঁ একদম আচ্ছা এইটো মানে এনেকৈ খোলে আৰু এনেকৈ মেৰাখাই যায় চ' এইডাল হ'ল মানে টাইপ চি টাইপ চি চ' চাওকচোন এইটো মূৰ চাওক আৰু এইটো মূৰ চাওক এই দুটা মূৰত মানে কি জানানে আমাৰ যেনেকৈ সেইটো কি বুলি কয়বা এই মানে এফালে হ'ল প্লাগটোত সোমাই দিয়া আৰু এফালে হ'ল চাৰ্জ দিয়া কিন্তু এইটোত সেনেকুৱা চিষ্টেম নাই আৰু আপুনি যদি ভাবে যে মই বেলেগ মানে ডাটা কেবল ব্যৱহাৰ কৰিম সেইটোতো অপশ্যন নাই ইয়াতে চাওক মানে ডাঙৰ অপশ্যন নাই এতিয়া মানে এতিয়া কি কৰিব জানেনে ইয়াতে এনেকৈ সোমাই দিব লাগিব এইটো এইটো চ' কিন্তু হ'লেও বিশ্বাস কৰক সেইটো মোৰ অলপ কমতি যেন লাগিল কাৰণ কিয় জানে এইটোৰে আপুনি যিবিলাক নৰ্মেলি সাধাৰণতে USB মানে চি টাইপ নহয় মানে আগৰ মোবাইল আপোনালোকে চাৰ্জ কৰিব নোৱাৰিব কাৰণ ইয়াতে মানে অপশ্যনে নাই এইটো জাষ্ট চি টাইপৰ কাৰণে আৰু আজিকালি চবেইটো মানে চি টাইপেই লয় মানে নহয় চ' চাব এইটো মই ব্যৱহাৰ কৰিলোঁ মই ক'লোঁ অলৰেডি 4 দিন ব্যৱহাৰ কৰিছোঁ মোৰ মোবাইলটো যিহেতু চি টাইপ হয় USB চি টাইপ হয় সেইকাৰণে মানে এইটো কিমান ৱাটৰ হেৰি দিছে জানানে মই কৈ আছোঁ ফাষ্ট চাৰ্জিংটো চাওক 25 ৱাট ছুপাৰ ফাষ্ট চাৰ্জাৰ ছুপাৰ ফাষ্ট মানে ছুপাৰ শব্দটো দিছে মানে ফাষ্টটো নহয় ছুপাৰ ফাষ্ট 25 ৱাটৰ হয় কিন্তু এনেকুৱা লেভেলত চাৰ্জ হয় না এইটোৰে মানে পটকৈ চাৰ্জ হৈ যায় চ' এইটো মই ভাল পাইছোঁ একচুৱেলি কাৰণ কিয় আপোনাৰ ধৰক আজিকালি টাইম কাৰ্ড থাকে চ' যিহেতু মানে আজিকালি টাইম কম থাকে চ' সেইকাৰণে মানে কি হয় এইটো লোৱাৰ খুবেই প্ৰয়োজন চ' এইটো মানে এইটো এনেকৈ সোমাই দিয়ক এনেকৈ সোমাই দি কিনে চাৰ্জত দিয়ক ছুপাৰ ফাষ্ট চাৰ্জাৰ মানে পটকৈ আৰু মোটামুটি আপোনাৰ যদি মানে 6,000 মেগাহাৰ্টছৰ এটা মানে মোবাইল বেটাৰী থাকে মানে 1 ঘণ্টা নালাগে মানে ধৰক আধা ঘণ্টাৰ অলপমান বেছি লাগিব চাৰ্জ কৰি দিব পুৰা এইটো পাৱাৰ বেংকৰ এনেকুৱা হেৰি আছে মই এটা বুদ্ধি দেখাই দিছোঁ মানে কি জানানে এইটো পাৱাৰ বেংকত মই এৰে চাৰ্জ দি থৈ দিওঁ মানে মই যেহেতু মানে অলপমান ভিডিঅ' কৰাত মানে ঘূৰি ফুৰিব লাগে তো কি কৰোঁ মানে চাৰ্জৰ খুব প্ৰয়োজন
এইটোৰে মানে কি কৰোঁ মই চাৰ্জ দিওঁ মানে পটককৈ হৈ যায় চ' সেইটো ফিচাৰ্ছ বাকী এনে 2000 টকা দাম কিন্তু যদি কেছ অন ডেলিভাৰী লয় কিবা 9 টকা চাৰ্জ কৰে মানে 2010 টকাৰ ভিতৰত টোটেল পাই যাব সেইটো দিছ ইজ চেমচাঙৰ পাৱাৰ বেংক মজাদাৰ আৰু পাৱাৰ বেংক বহুত ওলাইছে মানে বুটে ওলাইছে নতুনকৈ মানে বুটৰটো কিমান পাই জানানে 1800 টকাত 2000 মেগাহাৰ্টজ পায় সেইটো বাৰু মই ইউজ কৰি পোৱা নাই চ' এইটো ইউজ কৰি মই খুবেই মানে সুখী চান্দাৰ আপোনালোকে সেইবুলি নাভাবিব যে মই কোনো ধৰণৰ মানে কোনোবাই মোক পইচা দিছে বা চেমচাং কোম্পানীয়ে মোক পইচা দিছে মোৰ আপোনালোকে চাব পাৰে মোৰ ছাবস্ক্ৰাইবাৰ খুবেই কম কিবা 200 কিবা এটা আৰু চ' সেই আৰু মই জাষ্ট নিজে প্ৰেক্টিকেলি ফিল কৰি কিনে মানে যিহেতু মই ফিল কৰিছোঁ যে ভাল প্ৰডাক্টটো সেইকাৰণে মানে মই দেখাইছোঁ আৰু ডিজাইনো ভাল মজাদাৰ মানে আৰু লৈ কিনেও কিবা এটা ভাল লাগে প্ৰিমিয়ামনেছ এটা ৰ'ব এটাতে মানে হেৰি আছে এটা বটন আছে মই দেখা দিছোঁ ৰ'ব এইটো বটন টিপি দিলে মানে কিমান চাৰ্জ লয় গম পায় আৰু ৰ'ব এইটো মানে জ্বলি দিয়ে মোৰ মানে ফুল চাৰ্জ আছে চ' এইটো মই সেইকাৰণে দিছোঁ চ' এইটো মানে পাৱাৰ অন নহয় দেই এইটো পাৱাৰ অন নহয় এইটো মানে জাষ্ট কিমান চুইচ টিপিলে গম পাব কিমান চাৰ্জ আছে কিমান নাই চ' এইটোৱে আৰু কাহিনী কুণ্ডলী যদি আৰু কিবা লওঁ নতুনকৈ দেখাম বাৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব অলপমান শ্বেয়াৰ কৰিব লগা ভিডিঅ' নহয় বাৰু এইটো তথাপিও আৰু যদি যোনে মানে পাৱাৰ বেংক একচুৱেলি নৰ্মেলি পাৱাৰ বেংকটো খুবেই ইম্পৰ্টেণ্ট কিন্তু যাৰ ঘৰত ইনভাৰ্টাৰ থাকে নৰ্মেলি নলয় আৰু কাৰণ আমাৰ এফালে মানে লাইনটো অহা যোৱা কৰি থাকে বহুত চ' সেইকাৰণে মানে পাৱাৰ বেংকটো খুবেই প্ৰয়োজন আৰু ক'ৰবাত গ'লেও মানে লাগে এই পাৱাৰ বেংকটো চ' যদি কোনোবাই ল'ম বুলি ভাবি আছে বা মানে সেই আৰু কি পাৱাৰ বেংক ল'লে ভাল হ'ব মই এইটো মানে প্ৰায় ছাজেষ্ট কৰোঁ আৰু বাকী নাজানো আৰু আপোনালোকৰ কথা যি লয় সকলো ব্ৰেণ্ডে ভাল বহুতো ভাল আৰু কোনোবাও ভাল চ' মই এইটোলৈ মানে বহুত মানে ছেটিছফাই আৰু চ' এইটোৱে আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ অকণমান কৰি দিব আৰু চ' এইখিনি আৰু মই আৰু আহি আছোঁ নতুন ভিডিঅ'লৈ জয় আহোঁ